ইতিমধ্যে IOCL পৰা আহিছে নতুন এডভাৰটাইজমেণ্ট আৰু ইয়াতে BSc পাছ কৰা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব যিহেতু বহুত বছৰৰ মূৰত এইখিনি পোষ্ট আহিছে আৰু ইয়াৰ বাবে আপোনাক কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে চ' আপুনি যদি BSc পাছ কৰিছে ফিজিক্স অথবা আপুনি যদি মেথছতো কৰিছে নহ'লে বা আপুনি কেমেষ্ট্ৰিত ইয়াৰে যিকোনো এটা বিভাগত আপোনাৰ যদি মেজৰ আছে তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এইখিনি পাৰ্মানেণ্ট জব হয় কোনো এপ্ৰেণ্টিছ এনেকুৱা ধৰণৰ নহয় আপোনালোকৰ পাৰ্মানেণ্ট জব গতিকে দৰমহা বহুত বেছি ভাল হয় আৰু ইয়াতে উল্লেখ কৰি দিছে এক্সাম চেণ্টাৰ ক'ত হ'ব আৰু লগতে এক্সামটো কেতিয়া হ'ব সকলোখিনি মেনশ্যন কৰিছে গতিকে এই ভিডিঅ'টোত আপুনি যদি ইচ্ছুক প্ৰাৰ্থী হয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া ইয়াতে পাই যাব আৰু লগতে জানুৱাৰীত হ'ব পৰীক্ষা সম্পূৰ্ণৰূপে আমি সকলোখিনি কথা ডিছকাছ কৰিম যিহেতু নটিফিকেশ্যন আউট হৈছে আৰু এইটো আছে সুযোগ গতিকে আপুনি যদি গ্ৰেজুৱেট হয় ইয়াতে এপ্লাই কৰাৰ সুযোগটো পাব কাৰণ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা নাই আৰু প্ৰথমে যদি চাওঁ এপ্লাই ডেটটো অৰ্থাৎ 20 তাৰিখ 12 মাহ 2025 পৰা ষ্টাৰ্ট হৈছে এপ্লিকেশ্যন ডেটটো আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন এণ্ড পে'মেণ্ট অফ এপ্লিকেশ্যন ফি আপোনালোকে দিব লাগিব আৰু আপলোড কৰিব লাগিব ৰিলেভেণ্ট ডকুমেণ্টখিনি 9 তাৰিখ 1 মাহ 2026 লৈকে আৰু ইয়াতে টেণ্টাটিভ শ্বেডিউল ফৰ ইছুৱেঞ্চ অফ কল লেটাৰ অৰ্থাৎ এডমিট কাৰ্ড দিব আপোনাৰ CBT এক্সাম হ'ব যিহেতু কম্পিউটাৰ বেছ টেষ্ট হ'ব 7 দিনৰ আগত দিব যেতিয়া এক্সাম হ'ব তাৰ 7 দিনৰ আগতে আপোনাক এডমিট কাৰ্ড দিব তাৰপৰা এক্সাম আপুনি দিবগৈ লাগিব আৰু ইয়াতে উল্লেখ কৰিছে যে কম্পিউটাৰ বেছ টেষ্ট অৰ্থাৎ এক্সামটো হ'ব আপোনালোকৰ জানুৱাৰীৰ শেষতে অৰ্থাৎ জানুৱাৰী 25 তাৰিখ মানে এক্সামটো হ'ব আৰু ইয়াতে আপোনালোকৰ উল্লেখ কৰি দিছে সকলোখিনি কথা আৰু ৰিজাল্ট কেতিয়া দিব শ্বৰ্ট লিষ্ট ফৰ SPPT অৰ্থাৎ SPPT মানে হৈছে আপোনালোকৰ স্কিল পাৰ্চনেল ইণ্টাৰভিউ এনেকুৱা ল'ব যেতিয়া আপুনি এক্সামটোত পাছ কৰিব আৰু কিমান মাৰ্কৰ হ'ব এক্সামটো সম্পূৰ্ণৰূপে আমি উল্লেখ কৰিম যিহেতু ইয়াত আৰু বিশেষকৈ চাবলৈ গ'লে অল ইণ্ডিয়া এইখিনি পোষ্ট হয় অল ইণ্ডিয়াৰ বাবে ইয়াতে যদি আমি চাওঁ অল ইণ্ডিয়া পোষ্টৰ ভিতৰত ইয়াতে আমি যদি চাওঁ 20টা পোষ্ট আছে টোটেল যিসকলে BSc কৰিছে মেথছত ফিজিক্সত আৰু লগতে কেমেষ্ট্ৰি অথবা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি ইয়াৰে 4টাৰ ভিতৰত যিকোনো এটাত যদি আপোনাৰ মেজৰ আছে তেতিয়া এপ্লাই কৰিব পাৰিব ইয়াতে যিহেতু আপোনালোকে জানে চ' গতিকে এইটো এটা অপৰচুনিটি হয় সেইকাৰণে এই ভিডিঅ'টোত দিয়া হৈছে যে ইয়াত এপ্লাই কৰাৰ সুযোগ আছে বুলি আৰু ইয়াতে উল্লেখ কৰি দিছে আৰু আপোনালোকৰ অৰ্থাৎ গ্ৰেজুৱেশ্যনত কিমান ইয়াত পাৰ্চেণ্টেজ লাগিব উল্লেখ কৰি দিছে নেক্সট যদি চাওঁ কম পোষ্ট হয় কিন্তু সুবিধাটো যে পাইছে এপ্লাই কৰিবৰ কাৰণে সেইটো এটা বহুত বেছি ডাঙৰ কথা হয় আৰু ইয়াতে নটিফিকেশ্যনতো উল্লেখ কৰি দিছে যে এক্সাম কেতিয়া হ'ব যিহেতু মই দেখুৱালোঁ আপোনালোকক আৰু কম্পিউটাৰ বেছ টেষ্ট এক্সামটোতনো কিমান মাৰ্ক আহিব সেইটো আমি জানিব লগা কথাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে 100 অবজেক্টিভ MCQ থাকিব 120 মিনিটছৰ কাৰণে অৰ্থাৎ 2 ঘণ্টা সময় দিব ইয়াতে ছাবজেক্ট নলেজ থাকিব 75 মাৰ্কছ নিউমেৰিকেল এবিলিটি 15 মাৰ্কছ আৰু জেনেৰেল এৱাৰনেছ 10 মাৰ্কছ অৰ্থাৎ টোটেল আপোনালোকৰ 100 অবজেক্টিভ MCQ থাকিব আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই আপুনি এপ্লাই কৰক সেইকাৰণে নিগেটিভ মাৰ্ক নাই এক্সামটো দি চাব পাৰে আৰু মিনিমাম আপোনালোকৰ কোৱালিফাইং মাৰ্কটো হৈছে 40% আৰু 35% হ'ব SC ST PWBD কাৰণে অৰ্থাৎ জেনেৰেল আৰু OBC সকলে 40% পাব লাগিব অৰ্থাৎ 100ৰ ভিতৰত আপোনালোকে 40% মানে 40 নম্বৰ পাব লাগিব আৰু বাকী SC ST সকলে 35% পালে নেক্সট আপুনি ইণ্টাৰভিউ কাৰণে সিলেকশ্যন হ'ব গতিকে এইটোৱে কথা ইয়াতে উল্লেখ কৰিছে আৰু ইয়াতে নেক্সট SPPT মানে হৈছে স্কিল প্ৰফিচিয়েঞ্চি ফিজিকেল টেষ্ট অৰ্থাৎ SPPT এইটো হৈছে কোৱালিফাইং ইন নেচাৰ আৰু ইয়াতে অনলি ফৰ কেণ্ডিডেটছ শ্বৰ্ট লিষ্টেড ফ্ৰম CBT যিসকলে CBT পাছ কৰিব তেওঁলোককে ইণ্টাৰভিউটোৰ কাৰণে বা স্কিলৰ কাৰণে বা ফিজিকেল টেষ্টৰ কাৰণে তেওঁলোকক মাতিব গতিকে চেলাৰীটো বহুত বেছি ভাল হয় আৰু এক্সাম চেণ্টাৰখিনি ক'ত হ'ব মই সেইখিনি জনাই দিওঁ আপোনালোকক আৰু লগতে এজ লিমিটটো চাই লওক 18ৰ পৰা আপোনালোকৰ 26 বছৰ বয়সলৈকে আনৰিজাৰ্ভৰ ৰিলেক্সেশ্যন আছে SC ST কাৰণে 5 বছৰ OBC NCLৰ কাৰণে 3 বছৰ এনেধৰণে প্ৰতিটো কেটেগৰীৰ কাৰণে এজ ৰিলেক্সেশ্যনো ইয়াতে এপ্লাই হ'ব আৰু ডেটটো আপোনালোকৰ এজৰ ডেটটো ক'ৰ পৰা কেলকুলেট কৰিব 31 তাৰিখ 12 মাহ 2025 লৈকে চিটিজ যিহেতু ক'ত এক্সামটো হ'ব CBTটো যিহেতু ইয়াতে ডিব্ৰুগড়ত হ'ব CBT এক্সামটো গুৱাহাটীত হ'ব যোৰহাটত হ'ব আৰু শিলচৰত হ'ব আমাৰ অসমৰ কাৰণে ডিব্ৰুগড় গুৱাহাটী যোৰহাট চ' গতিকে আপুনি যদি ভাবে ইয়াত এপ্লাই কৰোঁ বুলি আপোনাৰ নিয়েৰেষ্ট যিটো ডিজিটেল জ'ন হয় CBT কাৰণে সেইটো আপুনি চুজ কৰিব পাৰে যিহেতু ইয়াতে আপোনালোকৰ যিহেতু প্ৰেফাৰেঞ্চ কোনটো আপুনি ক'ত আপুনি এক্সামটো দিব বিচাৰে চ' এইটোৱে ইনফৰমেশ্যন আৰু ইয়াতে আপুনি এপ্লাই কৰাৰ আগত এজন ভাল অনলাইন কৰা দোকানতহে আপুনি এপ্লাই কৰিব যিটো CSC চেণ্টাৰ ভাল চেণ্টাৰ এটাহে ল'ব যিজনে এপ্লাই কৰিব জানে কাৰণ ইয়াতে এপ্লাইটো অলপ জনা শুনাকৈ আপোনালোকে নটিফিকেশ্যনখন ভালকৈ চাব লাগিব যিহেতু মই যিখিনি ইম্পৰ্টেণ্ট হয় দেখুৱাই দিছোঁ ইয়াতে লিখিছে যে আপুনি দেখিছে আই দি পিনে নেম অফ দ্য কেণ্ডিডেট বুলি লিখিছে এই তলত আপুনি দেখিছে এইটো এটা ডিক্লেৰেশ্যন দিব লাগিব এপ্লাই কৰোঁতে আপুনি হেণ্ড ৰিটেন কৰিব লাগিব হাতেৰে লিখি পিনে ডিক্লেৰেশ্যন কৰিব লাগিব ধৰি লোৱা I am Manoj এনেকৈ লিখিব তাৰপৰা হিয়াৰ বাই ডিক্লেয়াৰ ডেট অল দ্য ইনফৰমেশ্যন ছাবমিটেড বাই মি ইন দ্য এপ্লিকেশ্যন ফৰ্ম ইজ কাৰেক্ট ট্ৰু এণ্ড ভেলিড I will present the supporting document as and when required অৰ্থাৎ এনেধৰণে এই যিটো আপোনালোকৰ ইয়াতে হেণ্ড ৰিটেন ডিক্লেৰেশ্যনৰ কাৰণে এটা আৰ্টিকল উল্লেখ কৰিছে এইখিনি আপুনি ধুনীয়াকৈ লিখি দিব লাগিব হাতেৰে আৰু এইখিনি ফটো মাৰি পিনে তাত আপলোড দিব লাগিব আৰু আপোনাৰ ফটো লাগিব
নেক্সট আপোনালোকৰ যিটো ৰিকুৱাৰ্ড ডকুমেণ্ট হয় সেইখিনি দিব লাগিব, কাৰণ এপ্লাই কৰা প্ৰচেছটোৰ কাৰণে বহুত বেছি আপুনি ভালকৈ এপ্লাইটো কৰিব লাগিব, তেতিয়াহে আপোনাৰ এডমিট কাৰ্ডটো আহিব। গতিকে এনেধৰণে আপুনি এপ্লাই কৰিব। ভালকৈ আপুনি অনলাইন দোকানত যোৱাৰ আগতে আমাৰ ভিডিঅ'টো এইটো দেখুৱাই দিব পাৰে, বা আপুনি নিজৰ নটিফিকেশ্যনখন ভালকৈ চাব পাৰে। চ' ইমানেই আছিলে ইনফৰ্মেশ্যন। মই ভাবোঁ আপুনি ইয়াত এপ্লাই কৰিব পাৰিব, আৰু লগতে যিহেতু এইখিনি পাৰ্মানেণ্ট জব হয়, গতিকে আপুনি একবাৰ এপ্লাই কৰি চাওক যদি আপোনাৰ মেজৰ ইয়াৰে যিকোনো এটা ছাবজেক্টত আছে, যিহেতু জানুৱাৰীতে এক্সামটো হ'ব 27-28 জানুৱাৰীত। গতিকে আপোনালোকে এপ্লাইটো কৰি চাওক। প্ৰিপেৰেশ্যনটো কিন্তু আপুনি কেমেষ্ট্ৰিৰ বিষয়ে ভালকৈ জানিব লাগিব। ধৰি লওক বহুত বেছি দীঘল লং কুৱেশ্যন নাহে, শ্বৰ্ট কুৱেশ্যন আহে। তথাপি আপুনি এক্সপিৰিয়েঞ্চৰ কাৰণে এক্সামটো দিব পাৰে। যদি আপুনি বহুত বেছি প্ৰিপেৰেশ্যন কৰা নাই, তেতিয়াও আপুনি দি চাব পাৰে এক্সামটো, কাৰণ ইয়াতে বহুত বেছি মাৰ্ক নালাগে পাছ কৰিবৰ কাৰণে, কিন্তু আপোনাৰ ভালো হ'ব পাৰে। চ' ইমানে ইনফৰ্মেশ্যন আছিলে, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি কিবা বুজি নাপালে তে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব, আৰু ডেছক্ৰিপশ্যনত এপ্লাই লিংকটো দিয়া হ'ব এপ্লাই কৰিবৰ কাৰণে।